নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এই টপাটোৰ বিষয়ে। তেতিয়াহ'লে ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই শুন, মোৰ লগত আহিলে শিখৰ টিখৰ নাখি দে। এইগিলা চকচোন বন্ধুসকল, কি কৈছা? শিখৰ অলপ খাইছোঁ। হা? শিখৰ খাইছা? শিখৰ কি? শিখৰটো কিয় খা কচোন? এইবিলাক বেয়া বস্তু শিখৰ কিয় খায়? ছোৱালীৰ লগত না। আইঅ টপা, সি এনেকৈ কৈছে যেন সি জীৱনত শিখৰ খাইহে পোৱা নাই। চালা শিখৰ খাই খাই দাঁত দুটা হেঙা হেঙি হৈ পৰিলে কথা ক'ব চালা টপা। ডিম্পু বৰুৱা এই ইউটিউবাৰ মাখাৰ আজিৰ তাৰিখত লাইফষ্টাইলবিলাক দেখি দেখি কিছুমান সৰু সৰু ল'ৰা ছোৱালী পাগলা হ'ব। গোটেই পঢ়া শুনা বাদ দি আজিৰ তাৰিখত কিছুমানে কেৱল এনেকৈ কেমেৰাটো উঠাই ল'ব। অসমৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা বাদ দি চব ইউটিউবত পগলাই আছে। কোনটো ল'ৰা ছোৱালী পগলাই আছে চালা টপা? কণ্টেণ্ট একো বিচাৰি নাপাওঁ, উল্টা পুল্টা ভিডিঅ' বনাই আছা চালা টপা ভাত। কম সাবস্ক্ৰাইবাৰ 1 লাখ সাবস্ক্ৰাইবাৰ ইমান কণ্টেণ্ট হৈছে তাৰ মুখত শব্দটোকে ভালকৈ নুফুটাই গৈছে চালা টপা। কৈছে সেইটোৰ জৰিয়তে বেয়া প্ৰভাৱ পৰিব। সেইটো নহয়, বেয়াৰ প্ৰভাৱ বিভিন্ন ধৰণে পৰিব পাৰে। कौन है ये लोग? कहां से आते हैं? যেনে তোৰ ভিডিঅ' চাই পঢ়িব পাৰে, হয় না চালা বেলেগ কাম মানে নাই, সকলোবিলাকে আৰু আজিৰ তাৰিখত বিকাশ চেত্ৰীয়ে যিটো কথা কৈ আছে যে অমুক ললো তমুক ললো, চাব আপুনি আরে ভাই, ডিম্পু দাই গাড়ী লয়, বিকাশ দাই গাড়ী লয়, তোৰ কি হ'ল বে? তোৰ অকাত নাই, তই নলবি। তই কিয় জ্বলিছ লোকে লোৱা দেখি চালা টপা? লোকৰ পকৰত কামুৰি ফুৰা চেক্টৰটো নেৰিবি তই। তোৰ এইবিলাক কথাৰ বাবে মই এটা তোলে ধুনীয়া কবিতা লিখি আনিছোঁ। তেতিয়াহ'লে কাণখন চফা কৰি পেলাই শুনি ল। হাঁহে পায়খানা কৰে ঢেৰেক ঢেৰেক, হাঁহে পায়খানা কৰে ঢেৰেক ঢেৰেক, ৰিয়েলিষ্টিক আছামৰ মুখখন দেখিলে মুখত থাকিব মন যায় মোৰ পেৰেক পেৰেক। আজিলৈ ভিডিঅ'টো ইমানেই আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে ঘণ্টিটো বজাই থ'ব। ধন্যবাদ।